এতিয়া বাকী থাকিল যে কুৰবানীৰ মাংসটো আমি কিমান ভাগত ভাগ কৰিব পাৰোঁ। কুৰবানীৰ মাংসটো কুৰবানীৰ মাংসটো 3 ভাগ কৰাটো মুস্তাহাব। এই 3টা ভাগ যে কৰিব লাগিব বা 3 ধৰণৰ মানুহক যে দিব লাগিব, এইটো আল্লাহ তাআলাৰ নিৰ্দেশ। আল্লাহ তাআলা পবিত্ৰ কালামুল্লাহ শৰীফত কৈছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ফাকুলু মিনহা ওয়া আতইমু ওয়া বাঈথাল ফাকির। আল্লাহ তাআলাই কৈছে ফাকুলু, কুৰবানী কৰাৰ পিছত কুৰবানীৰ মাংস আল্লাহ নাখায়। আল্লাহ তোমালোকৰ ওচৰত নিবিচাৰে। আল্লাহ, মই অলপ আগতে কৈছোঁ, আল্লাহ তাআলাই কৈছে লান ইয়ানালাল্লাহু লুহুমুহা ওয়ালা দিমাউহা ওয়ালাকিন ইয়ানালুহুত তাকওয়া। যে আল্লাহ তাআলাই আমালোকৰ ওচৰত যে কুৰবানী বিচাৰিছে, আল্লাহ তাআলাই আমালোকৰ ওচৰত যি কুৰবানী নামৰ পবিত্ৰ ইবাদত বিচাৰিছে, কিন্তু এই জানোৱাৰৰ পৰা আল্লাহ তাআলাই তেওঁক মাংসও নালাগে, তেওঁৰ হাড্ডিও নালাগে, তেওঁৰ জিল্দ অৰ্থাৎ চামৰাও নালাগে, একো নালাগে। কেৱল আল্লাহ তাআলাই বিচাৰিছে আমালোকৰ নিয়ত, অৰ্থাৎ আমি কাৰ কাৰণে, কাৰ সন্তুষ্টিৰ কাৰণে আমি কৈছোঁ। আল্লাহ তাআলা আমাৰ কেৱল নিয়তটোহে বিচাৰে যে আমি কিয় কুৰবানী দিছোঁ। তো সেইকাৰণে আল্লাহ তাআলাই এই কুৰবানীৰ মাংস আমালোককে খাবলৈ দিছিল। আগৰ সময়ত, আগৰ জামানাত, আমাৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাৰ আগতো এনেকুৱা আছিল যে কুৰবানী দিয়াৰ পিছত পশুবোৰ সেই ময়দানতে এৰি থৈ আহিব লাগিছিল। যেতিয়া কবুল হোৱা নহয়, তেতিয়া আকাশৰ পৰা কি কৰিছিল, এক টুকুৰা জুই নামি আহিছিল আৰু এই জুইকুৰাই এই প্ৰাণীটো, যিবোৰ পশুক খাই পেলাইছিল, এইটো কবুল হোৱা বুলি ধৰি লোৱা হৈছিল, আৰু যিটো প্ৰাণী হোৱা নাই, এনে পৰি আছিল, সেইবিলাক কবুল নোহোৱা বুলি ধৰি লোৱা হৈছিল। কিন্তু এটা আল্লাহ পাকৰ লাখ লাখ শুকৰিয়া যে আল্লাহ তাআলাই আমালোকক এই কুৰবানীৰ মাংস খাবলৈ আদেশ দিছে। কিন্তু আমি অকলে যাতে নাখাওঁ, তাৰ চৰ্ত হ'ল যে তোমালোকে নিজে খাওঁ, আৰু তোমালোকে তোমাৰ আত্মীয় স্বজন যিবিলাক মানুহে সেই দিন কুৰবানী কৰিব পৰা নাই, টকাৰ অভাৱে হওক বা যিকোনো অসুবিধাৰ কাৰণে হওক, তেওঁ কুৰবানী দিব পৰা নাই, তেনেকুৱা। কিন্তু এই মানুহবোৰ কি বেলেগৰ ওচৰতেও কুৰবানীৰ মাংস খুজিবলৈ বাহিৰত নাযায়, অৰ্থাৎ লাজৰ কাৰণে, চকু লাজৰ কাৰণে বা মানুহৰ জনগণৰ লাজৰ কাৰণে এই মানুহবিলাক কি কৰিছে, কুৰবানীৰ মাংস বেলেগৰ ওচৰত খুজিব যোৱা নাছিলে। এইবিলাককো দিবলৈ গৈছে, অৰ্থাৎ আত্মীয় স্বজনক, আৰু বাঈথাল ফাকিৰ, আৰু যিবিলাক মানুহ কি ফকিৰ মিস্কিন, যিহঁতৰ ঘৰ দুৱাৰ তেনেকুৱা ভাল নহয় বা নিজে কিনি খাব নোৱাৰে, এনেকুৱা মিস্কিন বা ফকিৰ আমি যিবিলাক বুজি পাওঁ, এইবিলাকো মানুহক দিব লাগিব। অৰ্থাৎ এতিয়া বুজা গ'ল যে আমাক 3টা ভাগ কৰিব লাগিব। এটা হ'ল নিজৰ কাৰণে, ফাকুলু নিজৰ কাৰণে, ওয়া আতইমু আৰু আত্মীয় স্বজনৰ কাৰণে, ওয়া বাঈথাল ফাকিৰ আৰু ফকিৰ মিস্কিনৰ কাৰণে। এই 3টা ভাগত আমি ভগাব পাৰি। কিন্তু এই 3টা ভাগ যে সমান হ'ব লাগিব এইটো নহয়। যদি আত্মীয় স্বজন বেছি আছে, তেন্তে আপোনাৰ মাংস বেছি যাব। আত্মীয় স্বজনৰ সংখ্যা কম, ফকিৰ মিস্কিনৰ সংখ্যা বেছি, তেন্তে ফকিৰ মিস্কিনক বেছি দিব পাৰিব। আৰু নিজৰ পৰিয়ালৰ মানুহ বেছি, তেতিয়া আপুনি নিজক বেছিকৈ, অৰ্থাৎ ধৰি লোৱা হ'ল 30 কেজি মাংস হৈছে, এই 30 কেজি মাংসৰ আপুনি যদি 20 কেজি খায়, 10 কেজি ভগাই দিয়ে তথাপিও হ'ব। এই 30 কেজিৰ মাংসৰ যদি আপুনি 5 কেজি খায়, বাকী 25 কেজি যদি আপুনি ভগাই দিয়ে তথাপিও হ'ব। অৰ্থাৎ অলপ কম বেছি হ'লেও কোনো দোষ নহয়, যিহেতু এইটো মুস্তাহাব আমাল। আপুনি যিকোনোভাৱে এইটো যাতে আপুনি সম্পূৰ্ণভাৱে খাব পাৰিব, যাতে আপোনাৰ ঘৰৰ চাৰিওফালে যিবিলাক গৰীব মিস্কিন বা আপোনাৰ আত্মীয় স্বজন আছে, এইবিলাক যদি সিহঁতৰ, অৰ্থাৎ আপোনাৰ ঘৰৰ 10 বাৰী ধৰি লওক, মোটামুটি চাৰিওফালে 10 বাৰীত যদি কুৰবানীৰ মাংস নাপায়, সিহঁতে নিমখেৰে ভাত খায়, এনেকুৱা এটা অৱস্থা হৈ থাকে, তেন্তে আপোনাৰ এই কুৰবানীৰ মাংস খোৱাটো আপোনাৰ কাৰণে জায়েজ নহ'ব। আৰু যদি আপোনাৰ চাৰিওফালে মানুহবোৰ কি কৰিছে, কুৰবানী দিছে, তেন্তে আপুনি এইবিলাক যদি সিহঁতক যদি নিদিয়েও, তথাপি আপুনি সম্পূৰ্ণভাৱে খাব পাৰিব। আৰু মোৰ ঘৰৰ ওচৰত এজন মানুহ কুৰবানী কৰিছে বটে, ঠিকে, কিন্তু এতিয়া আপুনি দিব বিচাৰিছে, কিন্তু আপোনাৰ ঘৈণীয়েকে যদি এতিয়া কয়, সিহঁতে কুৰবানী কৰিছে, তেওঁলোকক কিয় দিব লাগে, কিন্তু এইটো নহয়। বা হয়তো আপোনাৰ ঘৈণীয়েকে দিব বিচাৰিছে, আপুনি দিব বিচৰা নাই, তেনেকুৱা নহয়। অৰ্থাৎ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিহেতু এটা হাদিছত কৈছে যে তাহাবু, যে তোমালোকে সেৱা কৰক, অৰ্থাৎ হাদিয়া দিয়ক আৰু মহব্বত সৃষ্টি কৰক, পৰস্পৰে লেনদেন কৰক। আপুনি কুৰবানী কৰিছে, তেওঁক মাংস দিয়ক, তেওঁ সন্তুষ্ট হ'লে, আৰু তেওঁ আপোনাক দিলে। যেতিয়া লেনদেন দুজনৰ মাজত হ'ব, তেতিয়া মহব্বত হ'ব, তেতিয়া ভাল পোৱা হ'ব দুজনৰ মাজত। সেইকাৰণে আপোনাৰ ঘৰৰ ওচৰৰ মানুহজন কুৰবানী কৰিছে নে নাই এইটো পিছৰ কথা, আপোনাক দি অহাটো এইটো সুন্নত, আপুনি দি আহক। এতিয়া সিহঁতে ৰাখিছে, আপোনাক আকৌ ঘূৰাই সিহঁতৰ মাংস দিছে, সেইটো বেলেগ কথা।
তো এতিয়া হ'ল এই কুৰবানীৰ মাংসবিলাক আমি কেনেকৈ ভাগ কৰিব পাৰোঁ বা ভাগ কৰাটো কেনে এইটো আমি বুজিব পাৰিলোঁ। হয়, কি কৈছে আপুনি? অঁ, ঠিক আছে। এতিয়া কুৰবানীৰ পশুটো আমি যে কিনিম বা কুৰবানীৰ পশুটো কবুল হোৱাৰ কাৰণে 6টা মান চৰ্ত আছে। এই 6টা চৰ্ত যদি পূৰণ হয় তেন্তে আমি জানিব পাৰিম যে আমাৰ কুৰবানীটো নিশ্চিতভাৱে কবুল হ'ব। তাৰে এটা হ'ল, 1 নম্বৰ হ'ল যে কুৰবানীটো হ'ব লাগিব আল্লাহৰ মানে আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে ইখলাছৰ সৈতে হ'ব লাগিব। কেৱল নিয়তটো হ'ব লাগিব আল্লাহক সন্তুষ্টি কৰাৰ কাৰণে, এইটো মাংস খোৱাৰ কাৰণে নহয়। আমাৰ সমাজত কিছুমান মানুহ আছে কি কৰে যে সিহঁতে ছাগলী কুৰবানী দিয়ে, গৰু নিদিয়ে। কিয়? যে গৰুৰ মাংস সিহঁতে নাখায়। বা কিছুমানে আছে মহৰ মাংস নাখায়, সিহঁতে উট কুৰবানী দিব। কিছুমানে আছে যে নহয় আমি মহৰ মাংস নাখাওঁ, গৰু কুৰবানী দিম, এনেকুৱা। কিন্তু এইটো নহয়, মাংস খোৱাৰ কাৰণে এইটো নহয়। কিছুমানে কৈছে যে এতিয়া মই যদি সমাজত মই এটা কুৰবানী নিদিওঁ তেন্তে মানুহক মই কেনেকৈ মুখখন দেখুৱাম, এইটো লাজত দিছে। এইটো নহয়। আল্লাহ তাআলা যে ফাছল্লি লিৰব্বিকা ওয়ানহাৰ, তোমালোকে আল্লাহৰ উপাসনা কৰা আৰু আল্লাহৰ ৰাস্তাত কুৰবানী দিয়া। তো ইয়াত আল্লাহ তাআলাৰ আদেশ যে আপোনাক কৰিছে, এই আদেশ পালনাৰ্থে আপোনাক কুৰবানী কৰিব লগা আল্লাহৰ ৰাস্তাত, আল্লাহৰ নামত হ'ব লাগিব। 2 নম্বৰটো হ'ল আল্লাহৰ নামত জবাই হ'ব লাগিব। তাৰমানে বিসমিল্লাহি আল্লাহু আকবার, কোনো পীৰ মুৰিদিৰ নামত, অইন কোনো মানুহৰ নামত যাতে কুৰবানী নহয়, কেৱল আল্লাহৰ নামত বিসমিল্লাহি পঢ়াটো ফৰজ আৰু আল্লাহু আকবার কোৱাটো সুন্নত। এই দুটা হ'ব লাগিব, বিসমিল্লাহি আল্লাহু আকবার, অৰ্থাৎ আল্লাহৰ নামত কুৰবানী হ'ব লাগিব। 3 নম্বৰ আছিলে যে এই কুৰবানীটো যেতিয়া আপুনি কিনিব, এইটো হালাল উপাৰ্জনৰ দ্বাৰা কুৰবানীৰ পশুটো কিনিব লাগিব। আপুনি চুৰ কৰা বা হাৰাম উপাৰ্জনেৰে আপুনি মদ বিক্ৰী কৰিছে সুদৰ টকাৰে বা ঘুচৰ টকাৰে, বা আপুনি ধৰি লওক কাৰোৰ পৰা চুৰি কৰি আনিছে, কাকো আত্মীয়ৰ হক বিচ্ছিন্ন কৰি সেই টকাৰে কিনিছে, এনেকুৱা যদি আপোনাৰ ইনকামটো হাৰাম থাকে, যিকোনো প্ৰকাৰৰ হাৰাম থাকে, এই হাৰাম টকাৰে আপুনি কুৰবানীৰ পশু কিনিলে, কুৰবানীৰ জন্তু কিনিলে, এই কুৰবানী কৰিলে আপুনি কুৰবানীৰ কবুল নহ'ব। গতিকে আপোনাৰ হালাল হ'ব লাগিব। কাৰণ হাদিছ শৰীফত এটা কথা আহিছে যে লা ইয়াদখুলুল জান্নাতাল জাসাদা গুজিয়া বিল হাৰাম, যে আপুনি হাৰাম টকাৰে উপাৰ্জন, কেৱল কুৰবানীয়ে নহয়, আপুনি নামাজ বন্দেগী, ইবাদত বন্দেগী কৰিছে, ইয়াত যদি আপুনি হাৰাম উপাৰ্জনেৰে আপোনাৰ শৰীৰৰ এটুকুৰা মাংস বা এটুকুৰা অলপ ৰক্ত বা তেজ ৰক্ত আপোনাৰ যে শৰীৰত জমা হৈছে, এইটো কি যদি এই হাৰাম ৰুজিৰে আপোনাৰ শৰীৰৰ কোনো অংশ গঠন হৈছে, এইটো কেতিয়াও জান্নাতত নাযায়। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি কৈছে লা ইয়াদখুলুল জান্নাতা, জান্নাত প্ৰৱেশ নকৰিব জাসাদুন, এনেকুৱা শৰীৰ গুজিয়া বিল হাৰাম, যিটো হাৰামেৰে সৃষ্টি হৈছে। অৰ্থাৎ হাৰাম উপাৰ্জনেৰে যিটো আপুনি শৰীৰক লালন পালন পোহপাল দিছে, এইটো শৰীৰ কেতিয়া জান্নাতত নাযাব। গতিকে আপোনাৰ কুৰবানীটো তেনেকুৱা হ'ব লাগিব, কুৰবানীটো হ'ব লাগিব হালাল উপাৰ্জনেৰে, হালাল টকাৰে। 4 নম্বৰ চৰ্ত হ'ল যে আপুনি নিৰ্দিষ্ট পশুৰ দ্বাৰা কুৰবানী কৰিব লাগিব। নিৰ্দিষ্ট মানে ছটা জন্তু, ধৰি লওক 6টা জন্তুৰে আমি কুৰবানী কৰিব লাগিব। ধৰি লওক এটা হ'ল ছাগলী, মহ, গৰু, উট, ভেড়া আৰু দুম্বা। এই 6টা জন্তুৰ পৰা যিকোনো এটা আপুনি কুৰবানী কৰিলে আপোনাৰ কুৰবানী হৈ যাব। কিন্তু গৰুহে যে গাইয়ে কেৱল জবাই কৰিব লাগিব, গৰু জব কৰিব লাগিব, এনেকুৱা নহয়। আপুনি ছাগলী কুৰবানী কৰিলেও যেনেকুৱা হ'ব, আপুনি গৰু কুৰবানী কৰিব পাৰিব, আপুনি মহ কুৰবানী কৰিব, ভেন্স আপুনি কুৰবানী কৰিব পাৰিব, উট কুৰবানী কৰিব পাৰিব, দুম্বা আৰু ভেড়া। এই 6টা জন্তুৰ পৰা যিকোনো এটা কৰিব লাগিব। গৰুই যে শৰীয়তত দিবই লাগিব এনেকুৱা কোনো কথা হাদিছ কোৰাণত পোৱা নাযায়। যিকোনো পশু হালাল, আল্লাহ তাআলা যিটো কৈছে যে বাহিমাতুল আনআম, যিটো আমাৰ ঘৰচীয়া আমি লালন পালন কৰা, পোহপাল দিয়া যিবিলাক জন্তু, যিকোনো এটা আপুনি কুৰবানী কৰিলে যিটোৰ মাংস আমি খাব পাৰি, এনেকুৱা যিটো মাংস খোৱা আমালোকৰ কাৰণে জায়েজ বা আল্লাহ আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদেশ আহিছে, এনেকুৱা যিকোনো এটা কুৰবানীৰ পশু আমি জবাই কৰিলে কুৰবানী হৈ যাব। 4 নম্বৰ হ'ব লাগিব কুৰবানীৰ পশুটো বা কুৰবানীৰ জন্তুটো দোষমুক্ত হ'ব লাগিব। আমি জানো যদি তেওঁৰ চকু অন্ধ থাকে বা কাণটো একেবাৰে কটা থাকে, শিং নোহোৱা থাকে, বা ৰগা বা লেংৰা বা খৰা, পাগল, অৰ্থাৎ যিকোনো ধৰণৰ যদি খুঁত থাকে, যিকোনো ধৰণৰ যদি তেওঁৰ বেমাৰ আজাৰ কিবা থাকে, এনেকুৱা পশুৰ দ্বাৰা কুৰবানী জায়েজ নাই। এনেকুৱা পশুৰ দ্বাৰা আমি কুৰবানী কৰিব নোৱাৰিম। ইয়াৰ পিছত ধৰি লওক কুৰবানী আপুনি যিটো জন্তু কিনিছে, তেওঁৰ চকুটো ভাল, কিন্তু সি দেখা নাপায়, আপুনি গম নাপায়। যদি কুৰবানী কৰি দিয়ে তেন্তে কুৰবানী হৈ যাব। যদি আপুনি গম পায় যে না
আচলতে গৰুটো বা পশুটো মানে দেখা নাপায়, অন্ধ, তেন্তে অন্ধ পশুৰ দ্বাৰা কুৰবানী নহ'ব, লেঙেৰা পশুৰ দ্বাৰা কুৰবানী নহ'ব। অৰ্থাৎ তেওঁ যাতে সম্পূৰ্ণভাৱে সুস্থ এটা পশু হয়, সুস্থ এটা জন্তু হয়, এনেকুৱা জন্তুৰ দ্বাৰা আপুনি কুৰবানী কৰিলে কুৰবানী জায়েজ হ'ব। 6 নম্বৰটো হ'ল আপোনাৰ নিজ মালিকাধীন জন্তুৰ দ্বাৰা আপোনাক প্ৰাণী জবে কৰিব লাগিব, কুৰবানী কৰিব লাগিব। আপুনি চুৰি কৰি আনা বা বেলেগৰ পৰা ধাৰ লৈ বা এজনৰ গোহালিত গৰু বা ছাগলী আছে, আপুনি তেওঁক পিছত ক'ব আগত আনি জবে কুৰবানী কৰি দিলে, এনেকুৱা পশুৰ দ্বাৰা কুৰবানী কৰিলে এইটো আল্লাহৰ ওচৰত গ্ৰহণযোগ্য নহ'ব। আপুনি যিটো জন্তু প্ৰাণী যিটো আপুনি কুৰবানী কৰিব, এইটো সম্পূৰ্ণভাৱে আপোনাক কিনিব লাগিব, আপোনাৰ অথবা নিজৰ ঘৰৰ পোহপাল দিয়া প্ৰাণী হ'ব লাগিব, অৰ্থাৎ সম্পূৰ্ণ আপোনাক মালিকাধীন হ'ব লাগিব। এনেকুৱা পশুৰ দ্বাৰা কুৰবানী কৰিলে কুৰবানী আল্লাহৰ ওচৰত কবুল হ'ব। এতিয়া বাকী থাকিল যে আমি কুৰবানী যেতিয়া কৰোঁ, কুৰবানী কৰাৰ সময়ত আমাক খেয়াল ৰাখিব লাগিব যে কুৰবানী কৰা পশুটোক কোনো ধৰণৰ কষ্ট দিয়া নাযাব। আমাৰ ইয়াত কিছুমান আছে কি কুৰবানীৰ পশুটো ইয়াত মানে প্ৰথমে হাত ভৰিবোৰ মানে বান্ধি ইয়াত পেলাইছে আৰু গাঁত খান্দিছে, সিফালে তেজ পৰাৰ কাৰণে সেইটো টানি চচৰাই লৈ যায়। এইটো কৰা ঠিক নহয়। বা আগত দক্ষিণ ফালে মুখ দিয়া আছিল আৰু পিছত এইটো উত্তৰ ফালে কৰিব লাগিব, পশ্চিম ফালে কৰিব লাগিব। এই টানা হেঁচাৰা যিটো আছে এইটো কৰা জায়েজ নাই, কাৰণ এইটো কৰা নিষেধ। কুৰবানীৰ পশুক কোনো ধৰণৰ কষ্ট দিয়াও নিষেধ। সেই হেতুকে কুৰবানীৰ জন্তু যেতিয়া আমি জবেহ কৰিম, সেইটো যিটো আমাৰ চুৰি হ'ব, এইটো খুব তেজাল হ'ব লাগিব, অৰ্থাৎ ধাৰাল হ'ব লাগিব, যাতে সোনকালে তেওঁৰ জবেহ কৰা যায়, যাতে তেওঁ কষ্ট নহয়, কুৰবানীৰ জন্তু যাতে কষ্ট নহয়। কি কৈছে আপুনি? কুৰবানীৰ পশু জবেহ কৰোঁতে ইয়াত মানে 4টা ৰগ কাটিব লাগিব। এটা হ'ল শ্বাস প্ৰশ্বাস নলী, 2 নম্বৰ হ'ল আপোনাৰ খাদ্য নলী, আৰু 3 নম্বৰ হ'ল এই দুয়োফালে কি থাকে, 2টা তেজৰ মানে অহা যোৱা কৰা যিটো ৰগ, এই ৰগটো থাকে। এই টোটাল এই 4টা ৰগ একেবাৰে আপোনাক কাটি দিব লাগিব। কাটি দিয়াৰ পিছত আপোনাৰ জন্তু যেতিয়া তেজ পৰি একেবাৰে নোহোৱা হৈ যাব, অৰ্থাৎ প্ৰাণ নোহোৱা হৈ যাব, তেতিয়া আপুনি ইয়াক আপুনি কটা ইত্যাদি কৰিব পাৰিব। ঠিক আছে। কিন্তু কুৰবানীৰ পশুটো নিজ হাতে জবেহ কৰা মুস্তাহাব, নিজ হাতে কুৰবানী কৰাটো মুস্তাহাব। বিসমিল্লাহি আল্লাহু আকবার কৈ কুৰবানী কৰিব লাগিব। এইটো নিজে কৰাটো ভাল, নিজ হাতে কৰাটো ভাল, কাৰণ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এনেকুৱা কৰিছিল যে নিজৰ কুৰবানী কৰা পশু নিজে জবেহ কৰিছিল, এইটো মুস্তাহাব। যদি কোনোবাই কৰিব নোৱাৰে, তেন্তে গাঁৱৰ ইমাম বা কোনো এজন জনা মানুহ যিয়ে বিসমিল্লাহি আল্লাহু আকবার ধুনীয়াকৈ ক'ব পাৰে, শুদ্ধকৈ ক'ব পাৰে, এনেকুৱা মানুহে কুৰবানী কৰিব পাৰিব, কিন্তু নিজে কৰাটো মুস্তাহাব। তো যদি কোনোবাই হয়তো নকৰে, তেতিয়া এতিয়া ইমাম চাহেব আছে, গাঁৱত ইমাম চাহেব আছে, বা আমাৰ গাঁৱৰ ওচৰতে এজন আলিম মানুহ আছে বা হাফিজ মানুহ আছে, তেওঁৰ দ্বাৰা আমি কুৰবানী কৰাওঁ। এই কুৰবানী তেওঁৰ দ্বাৰাই কৰাব পাৰিব। তেওঁৰ কি কৈছে, পাৰিশ্ৰমিক, ঠিক আছে। তো কুৰবানীৰ যদি ধৰি লওক আমাৰ গাঁৱৰ ইমামৰ দ্বাৰাই আপুনি কুৰবানী কৰাইছে, যদি কুৰবানী কৰাইছে, কুৰবানীৰ পাৰিশ্ৰমিক আপুনি দিব পাৰে। এতিয়া ধৰি লওক আপুনি কুৰবানী কৰাইছে, এজনে কৈছে মোৰটো আউট কৰি দিয়ক, সিজনে কৈছে মোৰটো কৰি দিয়ক, ইমাম সাহেবে হয়তো গাঁৱৰ ছেক্ৰেটাৰী মেম্বাৰ বা প্ৰেচিডেণ্ট, সিহঁতে নিজৰটো কৰিব বিচাৰিছে। আপুনি একে আপোনাৰ সুবিধা মতে আপুনি কি কৰিব পাৰিব, আপুনি জবে কৰি দিব পাৰিব। আৰু কৰাৰ পিছত যদি সিহঁতে হাদিয়া দিয়ে, এই হাদিয়া দিয়াটো ভাল, কাৰণ আপুনি 40-50 হাজাৰ টকাৰ এটা গৰু কিনিছে, বা এটা মহ কিনিছে, বা এটা উট কিনিছে, বা এটা ছাগলী কিনিছে। এতিয়া কেৱল ইমামজনক যদি আপুনি 10 টকা এটা দি, সেই মনত বেয়া পাব। গতিকে যদি আপুনি 10,000 টকাৰ এটা খাচী কিনিছে বা মানে ছাগলী কিনিছে, এতিয়া নিশ্চয় আপুনি 100-200 বা 500 টকা আপুনি দিব পাৰিব। 50,000 টকাৰ যদি এটা মহ বা গৰু কিনিব পাৰিছে, আপুনি নিশ্চয় 500 টকা ইমাম সাহেবক হাদিয়া হিচাপে দিয়াটো ভাল, কাৰণ তেওঁৰ এটা যিহেতু পৰিশ্ৰম কৰিছে, এই পৰিশ্ৰমটো দিয়া জায়েজ আছে, তেওঁ গ্ৰহণ কৰাও জায়েজ আছে, তেওঁ গ্ৰহণ কৰিব। ঠিক আছে। এতিয়া